তো গাইজ এইখন হৈছে পথাৰ এই ইয়াত ভুঁই ৰুই আছে সকলোৱে আৰু ভুঁইটো কেনেকৈ ৰুব কাৰণ আগে কঠীয়া পাৰে কঠীয়া পৰাৰ পিছত মানে কঠীয়াটো ওলাই কিনে তাৰপিছত ভুঁই ৰুই আপোনালোকে কঠীয়া চাব নেকি কঠীয়া এইবিলাক চব কঠীয়া মানে দেখিছে না এইবিলাক চব কঠীয়া সেইবিলাক চব কঠীয়া এইবিলাক চব কঠীয়া মানে এইখিনিতো চাগে আমাৰ কঠীয়াই পাৰে আৰু এইবিলাক কঠীয়া এইবিলাক এনেকুৱাকৈ কঠীয়াবিলাক তোলা হয় আৰু তাতে মানে ভুঁই ৰোৱা হয় তাৰপিছতে ধান হ'ব কষ্ট আছে গাইজ কি ক'ব কষ্টটো কৰিব লাগিব ন আমি বেছি কৰা নাই আমাৰ দেউতাহঁতে অলপমান বেছি কৰি কষ্ট কৰিছে কাৰণ আমি খুৱাব লাগিব না আমি খাব লাগিব আৰু ভৱিষ্যতত আমিও এতিয়া শিকিছোঁ কাৰণ ভৱিষ্যতত আমিও কাৰোবাক খুৱাব লাগিব তো যিয়ে নহওক কষ্ট মষ্ট জীৱনটো ভালদৰে সুখলে যাওক আৰু যিহেতু পৃথিৱীখনত আহিছোঁ পৃথিৱীখন ইমান ধুনীয়া দেখুৱালাক ভগৱানে তো এতিয়া ঘৰত যাচ্ছে ৰাস্তাবিলাক দিছে না এইবিলাক কঠীয়াবিলাক থৈ দিছে এইবিলাক মানে দূৰৰ জেগা মানে দূৰৰ য'ত খেতি পথাৰ আছে এই ধৰি লওক ঘৰৰ পৰা বহুত দূৰত 5 কিলোমিটাৰ 10 কিলোমিটাৰ সেইবিলাক গাড়ীত লৈ যাব বা কিছুমানে এনেকুৱাকৈ লৈ যাব বাকী মই এতিয়া ঘৰ পাম কিহেদি যাব লগা আছে আৰু পুখুৰী এইবিলাক দিছে না গাইজ আপোনালোকে ভাবছে নেকি আমাৰ তাৰ গাঁৱত বহুত পুখুৰী আছে আমাৰ তাত পুখুৰী নাই এনেই অলপমান ঘৰৰ পাছফালে এটা পুখুৰী আছে বাকী ধুনীয়া হাঁহ আছে হাঁহ আমাৰ নহয় গাইজ বেলেগৰ মাৰিবলৈ খাবে নেকি নাপায় কিন্তু গাইজ নেক্সট ভিডিঅ' আহিছে এনেই আৰু চব ভিডিঅ' দি থাকিম বনাই দিব আপোনালোকে